তহঁতৰ টিউচন 2টা বজাৰ পৰা আছিল নে 3টা বজাৰ পৰা আছিল? তহঁতি যে এতিয়াহে আহিছ, তহঁতৰ পঢ়া শুনাৰ মন নাই নেকি? এনেকে হলে তহঁতি কি পঢ়িবি? পঢ়ি শুনি ডাঙৰ মানুহ নহয় নেকি? ছাৰ মই ডাঙৰ মানুহ নহওঁ নহয়, চোৰহে হ'ম। মায়ে পঠাইছে কাৰণেহে আহিছোঁ। হা? তই ডাঙৰ হৈ চোৰহে হবি? সেইবোৰহে শিকিব আহিছ? ছাৰ আপুনি ইমান মাৰি থাকে, আপোনাৰ এছাৰিডালো চুৰ কৰিম এতিয়া। হা? তই চুৰ কৰিব আহিছ নে টিউচন কৰিব আহিছ? মই আজি তোমালোকক প্ৰশ্ন সুধিম, শুদ্ধকৈ উত্তৰ দিবা। ঐ গুৰু, তই কচোন। ছাৰ মই আজি নকওঁ, কাইলৈ ক'ম। উঠিব কৈছো নাই তোক? এটা কুকুৰাই যদি একদিনত এটাকৈ কণী পাৰে, 10 দিনত কেইটা হ'ব? ছাৰ 10 দিনত 5টা কণী হ'ব ছাৰ, বাকীকেইটা মই খালোঁ। তোক মই ঘৰৰ কণী হিচাপ দিব কোৱা নাই, ধৰি ল'বহে দিছো। ক'ত ধৰি ল'ম ছাৰ? ভালকৈ ক'ব লাগিলে এটাও নাথাকে, গোটেইকেইটা মই খাই পেলালোঁ। তোৰ মগজুতো একো নাই নেকি? তই মোৰ মাথাটোহে খাবি এতিয়া। এনেকে হলে তহঁতি কেনেকে অংক কৰিবি? তই গৰুৰ বিষয়ে কচোন। আমাৰ ঘৰত 2টা গৰু আছে, এটা ক'লা এটা বগা। আৰু নাজানো ছাৰ। তই কচোন, গৰু আৰু কি কি আছে? চকু 2টা, নেজ এডাল আৰু নাক 2টা। নাক 2টা তই ক'ত দেখা পালি? দুফালে 2টা, ছাৰে দেখা নাই নেকি? তহঁতি মোৰ মাথা বেয়া কৰি দিলি। মই তহঁতক টিউচন কৰিলে পগলা হ'ব লাগিব।